আৰু বিৰাটে ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ৰাজ্যবাসীলৈ অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউলৈকে আছে ভাল খবৰ নিবনুৱা যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি চাকৰি প্ৰত্যাশীলৈকে কেইবাটাও ভাল খবৰ আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা সুইজাৰলেণ্ডৰ পৰা 9টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 9টা বৃহৎ ঘোষণা কি সকলোবোৰ এই মুহূৰ্তত আমি জনাম আমি 241 জনক নিযুক্তি দিম সেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ 125 জনক নিযুক্তি দিম আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ 160 জনক নিযুক্তি দিম এনেকে 2000 যুৱক যুৱতীক আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰত আমি নিযুক্তি দিম 4500 এলপিএমই আৰু এছআৰডি অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অফ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে ইয়াৰো আমি ফাইনেল ভেৰিফিকেশ্যন কৰি আছো আমি চেষ্টা কৰি আছো যাতে ফেব্ৰুৱাৰীৰ ভিতৰতে আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি সমাপ্ত কৰিব পাৰো মই এতিয়া অকণমান অসমলৈ ঘূৰি যাম এইকেইটা দিন অসমত নাই বহুত কাম পিছ পৰি আছে তথাপিতো ইয়াৰ পৰাও আমি যিমান পাৰো আমাৰ অসমত থকা কামবিলাক বা আমি কৰি থকা কামবিলাক আগবঢ়াই লৈ যাবৰ বাবে চেষ্টা কৰি আছো 24 তাৰিখে মই উভতি গৈ পুনে বৰক্ষেত্ৰীলৈ যাম আৰু বৰক্ষেত্ৰীত আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰিম 25 তাৰিখে ৰাতিপুৱা মই ডুমডুমালৈ যাম আৰু সমগ্ৰ ৰাজ্যতে এটি কলি দুটি পাত এই আঁচনিখন আমি আৰম্ভ কৰিম 25 তাৰিখে ৰাতিপুৱা আৰু ডুমডুমাত আমি এই আঁচনিখন আৰম্ভ কৰিম অসমৰ চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিক কেজুৱেল আৰু পাৰ্মানেণ্ট শ্ৰমিক সকলোৱে 5000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব এই আঁচনিখন আমি আৰম্ভ কৰিম 26 তাৰিখে দ্বিতীয়বাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা মই ডিব্ৰুগড়ত উত্তোলন কৰিম কাৰণ ডিব্ৰুগড়ক ইতিমধ্যে আমি অসমৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি প্ৰদান কৰিছো অহা 30 তাৰিখে ডিব্ৰুগড়ত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ গুৱাহাটীত প্ৰথমটো চৌহদ আছে আৰু দ্বিতীয়টো চৌহদৰ আধাৰশিলা তেখেতে ডিব্ৰুগড়ত স্থাপন কৰিব এতিয়া মই আহিব খুজিছো আৰু এটা বিশেষ আঁচনিলৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পিছত আমি আৰু এখন আঁচনি আৰম্ভ কৰিব খুজিছো সেইখন হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখনৰ জৰিয়তে ৭৫,০০০ যুৱকক আমি 2 লাখ টকাকৈ আগবঢ়াম এই আঁচনিখন